নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি পুনৰবাৰ এটি নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম এটি নতুন কবিতাৰে। কবিতাটো সৰু আৰু বিশেষ কি ক'ম, আশা কৰোঁ কবিতাটি ভাল পাব। থেংক ইউ। কবিতাৰ শিৰোনাম কবিতা লিখাৰ হেঁপাহ। কবিতা লিখাৰ হেঁপাহেৰে আবেগৰ তৰংগত মনৰ গোপন কোঠালিত আত্মহাৰা শব্দৰ আলোক। পঞ্জীভূত অনুভৱত মানস পটত সাঁচি থোৱা ক্ষণিক আবেগৰ ভাষা। পঞ্জীভূত অনুভৱত মানস পটত সাঁচি থোৱা ক্ষণিক আবেগৰ ভাষা। অনুভৱৰ কৰণীত তুলি থোৱা ভাৱবোৰ সিঁচি দিয়াৰ আশা। অনুভৱৰ কৰণীত তুলি থোৱা ভাৱবোৰ সিঁচি দিয়াৰ আশা। আশাৰ চোতালত স্মৃতিৰ বিজড়িত শব্দৰ স্বপ্নাতুৰ আকুলতা। আশাৰ চোতালত স্মৃতিৰ বিজড়িত শব্দৰ স্বপ্নাতুৰ আকুলতা। থেংক ইউ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু যিসকল নতুন সেইসকলে ছাবস্ক্ৰাইবটো কৰি দিব। ধিতিসমান ক্ৰিয়েশ্যন, ওচৰত থকা বেল আইকনটো দবাবলৈ নাপাহৰিব কিন্তু। থেংক ইউ।